শিউলি ফুলের নলুক দেব দেব কাচের চুড়ি শিউলি ফুলের নলুক দেব দেব কাচের চুড়ি খোপায় আমি বেঁধে দেব হলুদ সোনা ঝুড়ি নুপুর দেব ঝুমকোলতার কলকাপাড়ের শাড়ি শালুক ফুলের মেঘ মলুকে হাওয়ায় টানে গাড়ি ও কাশফুলের ওই দুধ সাদা রং আকাশ বুঝি সাজে। গাইজ এইখিনি চাওক এয়া আছোঁ বৰ্তমান MLA ছাৰৰ কি কয় এইখিনি কলনি এইটো হ'ল MLA ছাৰৰ ঘৰ এইটো চাওক নাকি ধুনীয়াকৈ দিছে লাইটনিং ধুনীয়া দিছে আৰু এতিয়া যাই আছোঁ অলপ পিছত দুৰ্গা মন্দিৰৰ তাতে মেইন দুৰ্গা মন্দিৰৰ তাতে। হেল্ল' গাইজ মই আছোঁ অভয়পুৰী বৰ্তমান আৰু মই আহিছোঁ আজি দুৰ্গা পূজা চাবলৈ। তো হেল্ল' গাইজ মই আপোনালোকে চাইছে অৰূপ আৰ্থ ব্লগ ইউটিউব চেনেল। তো বহুত দিন পিছত আজি আপোনালোকৰ মাজত ভিডিঅ' লৈ আহিছোঁ আৰু মোৰ লগত আহিছে অভিজিত ভাই কিন্তু চিনি নাপাব আন্ধাৰে বন্ধাৰে ময়ো আছোঁ আন্ধাৰতে। তো এতিয়া যাই আছোঁ অলপ পিছত দুৰ্গা মন্দিৰত মেইন মানে য'ত পূজা হৈ আছে তাতে যাই আছোঁ। তো এতিয়া আহিলোঁ আন্ধাৰৰ পৰা পোহৰত আৰু এইটো মোৰ সন্মুখত আছোঁ চাওক দুৰ্গা মন্দিৰ এইটো এতিয়া অলপ দুৰ্গা মাৰ দৰ্শন কৰিবলৈ যাওঁ আপোনালোকে চাই থাকক। আৰু আহিছোঁ আমি চাইকেলেৰে কমেও 25 কিলোমিটাৰমান হ'ব ঘৰৰ পৰা। তো চাইকেলেৰে আহিছোঁ বহুত কষ্ট হৈছে তাৰমানে। গাছ এইটো বানিছে গেটৰ সন্মুখতে ফটো শ্বুটৰ কাৰণে কি ধুনীয়া চাওক না ফেনা ওলাই আছে এইবোৰ মানে ফেনাৰ লগত পানী ওলাই আছে আৰু এইবোৰ চাওক লাইট ঠিক আছে ফেনা হাজার বিপদ ঘনিয়ে এলে করব না আর ভয়ে সবাই মিলে বলো এবার দুর্গা মায়ের জয়ে সব ভালো হোক দুহাত পেতে মায়ের কাছে যাই আশ্বিনের শরৎ প্রাতে আনন্দ গান গাই দুর্গা এলো মন লাগে না রে বুকের ভেতর ঢ্যাঙ্কুরা করবাতে বাজে রে দুর্গা এলো। গাছ ইয়াতেহে আছে আচল খেল বৰিছে ট্ৰেইন এইটো নাগৰদলা আৰু এইটো কি কয় গাড়ী খেল কয়। এইফালে আছে গাইছ পেট পূজাৰ দোকান খালি দোকানে দোকান পেট পূজা তাৰমানে যি খাব বিচাৰে আপুনি সেই খাব পাৰিব। বহুত টাইমৰ পিছত গাইছ ম'ম' বিচাৰি বিচাৰি পালোঁ আধা ঘণ্টামান ম'ম' বিচাৰিছোঁ পিছত পোৱা নাছিলোঁ এতিয়া পালোঁ এইখন দোকান চাওক আৰু ই খাব অভিজিতে খাব এতিয়া চিকেন পকৰা। তো এতিয়া মই খাম ম'ম'। আমি ম'ম' থ'ম খাই বাহিৰত আহিলোঁ আৰু বাহিৰত আহি দেখিলোঁ যে আমাৰ চাইকেলৰ 25 চাকা ৰাম নাম চৈত্যহে হৈ আছে। তো এইখন দাদাৰ দোকানৰ পৰা জ্যোতি ভাণ্ডাৰ দোকানৰ পৰা আমি পাম্পাৰ আনি এয়া পাম্প দি আছোঁ চাওক এইটো হ'ল পাম্পাৰ। চাইকেলৰ অৱস্থা মানে নাই যদি খোজকাঢ়ি আধা ৰাস্তাত যদি বেয়া হয় না অৱস্থা চেছ হ'ব আমাৰ। গাইছ বাই বাই এতিয়া ঘৰত যাব লাগে। আজিৰ ভিডিঅ'টো ইমানতে আছিল। তো ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।